Hello everyone, welcome back to my channel. আশা কৰোঁ আপোনালোক সকলো ভালে আছে। আজি হৈছে সানডে ব্লগ, মোৰ এডিট কৰোঁতে দেৰি হ'ল। সো এতিয়া মৰ্নিং টাইম হৈছে 7টা বাজিছে। মই উঠি গ'লো। আজি অলপ ওলাই যাম ভাবিলোঁ আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ ভিডিঅ'টো। সো মৰ্নিং 7টা বাজিছে। মই অলপ বনাই আছোঁ গাজৰ হালৱা। ৰাতি মই গোটেইখিনি ৰেডি কৰি থৈ দিছোঁ, জাষ্ট ৰাতিপুৱা বনাম বুলি থৈ দিছিলোঁ, ৰাতি সময় নহ'ল বনাবৰ কাৰণে। সো এতিয়া মোৰ গাজৰ হালৱা ৰেডি হৈ গ'ল আৰু মই উলিয়াই আছোঁ ড্ৰেছ। মই এই কুৰ্তাটো পিন্ধি যাম আজি, নতুন হয়, গিফটেড হয়। সো মই টেগটো খোলাই নাই। সো এতিয়া মই এইখিনি ৰেডি হৈ মেলি আপোনালোকক লগ পাই আছোঁ। এতিয়া আমি ৰেডি হৈ ওলাই আহিলোঁ। এতিয়া যিহেতু আমি হাজবেণ্ডৰ কলিগৰ লগত যাম, সো তেওঁলোকক ল'বৰ কাৰণে আমি আহি আছোঁ। ক'লৈ যাম আপোনালোকে লাষ্টত গম পাব, ভিডিঅ'বিলাক শেষলৈকে চাই থাকিব। যদি মোৰ ভিডিঅ'বিলাক চাই আপোনালোকে ভাল পাইছে তেনেহ'লে লাইক, ছাবস্ক্ৰাইব এণ্ড শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব। এতিয়া আমি আহি আমাৰ লোকেশ্যন পাই গ'লোহি। মাজত আৰু ভিডিঅ' কৰা নহ'ল, ফাৰ্ষ্ট টাইম লগ পাইছিলোঁ তেওঁলোকক, সেইকাৰণে কথা পাতি আহি থাকোঁতেই গ'ল। এতিয়া যিসকলে এইফালে আহিছে গম পাইছে চাগে কিহত ক'লৈ আহিছোঁ। আমি আজি আহিছোঁ পবিতৰা অভয়াৰণ্যলৈ। ফাৰ্ষ্টতে আমি বাহিৰ দিয়ে চাই ল'লোঁ। এতিয়া আমি সোমাইছোঁ ভিতৰত। ইয়াত বহুত কেইখন ৰিজৰ্ট আছে, য'ত ষ্টে কৰিম বুলি ভাবিলে কৰিব পৰা যায়। ধুনীয়া ধুনীয়াকৈ কটেজবিলাক বনোৱা হৈ আছে। এতিয়া আমি আহিলোঁ জীপ চাফাৰীৰ কাৰণে। আগতে জীপ চাফাৰীত অফলাইন আছিলে, বাট এতিয়া অনলাইন কৰিলে, টাইম লৈ দিয়ে। আৰু 4জন মানুহ আছিলোঁ কাৰণে আমাৰ জীপ চাফাৰী পচিবল নহ'ল আৰু বহুত টাইম লাগি যাব ভিতৰতে। এতিয়া আহিলোঁ আমি ইয়াত থকা উলমা সেতুত উঠিবৰ কাৰণে। ইয়াত উঠিবৰ কাৰণেও বহুত দীঘল লাইন ল'বলগীয়া হৈ গৈছে। সো এতিয়া আমি লাইনত ৰৈ আছোঁ। এতিয়া ভিতৰত সোমাই গ'লোঁ 15 মিনিটমান ৰোৱাৰ পাছত। এতিয়া ভিতৰত সোমাই ইমান ধুনীয়া পৰিৱেশটো, আৰু দলংখনো বহুত ধুনীয়া হয়। ফটো চটো উঠি লওঁ, বেছি সময় যিহেতু নিদিয়ে ইয়াত ৰ'বলৈ। লৰি আছে। সো আমি উলমা সেতু চাই ওলাই আহিলোঁ। আহি পেলাই চিলড্ৰেন গাৰ্ডেনখনত বাচ্চাজনীয়ে অলপ খেলিছে, তাকে অলপ এনজয় কৰিলোঁ। আমি পবিতৰা অভয়াৰণ্য চাই হৈ গ'ল। ইয়াতে থকা ৰিজৰ্ট এখনত সোমাই পেলাই ভাবিলোঁ আমি কিবাকিবি ঘৰৰ পৰা বনাই আনিছিলোঁ, সেয়া খাই লওঁ, কাৰণ ভোকো লাগিছে অলপ। সেইকাৰণে ভাবিলোঁ এখন ৰিজৰ্টতে সোমাই পেলাই খানাটো খাই লওঁ। ফাৰ্ষ্টতে আমি আৰিয়া ইক' ৰিজৰ্টত সোমাইলোঁ। তাত কিন্তু ইমান ভাল বহা প্লেচ নাপালোঁ, তেনে বেলেগ এখনত আহিলোঁ। আহি পেলাই তাতে ইমান ধুনীয়া আছিলে ৰিজৰ্টখন, একদম বিৰাট ধুনীয়া আছিলে। চাংঘৰ টাইপত কটেজবিলাক বনোৱা হৈ আছিলে। পিছত আপোনালোকক মই দেখাম বাৰু ভিডিঅ'বিলাক। এতিয়া ফাৰ্ষ্টতে পেট পূজাটো কৰি লওঁ। আজি মই বনাই আনিছোঁ গাজৰ হালৱা। খাবলৈ বহুত ধুনীয়া হৈছিলে। গাজৰ হালৱাখিনি খুব ধুমাধুম বনাইছিলোঁ, তথাপিও বিৰাট ধুনীয়া হ'ল খাবলৈ। আৰু তেওঁলোকে বনাই আনিছিলে চিকেন বিৰিয়ানী, সেইখিনিও বহুত টেষ্টি আছিলে খাবলৈ। সঁচাকৈ ট্ৰিপত এনেকুৱা হ'লে খাই মানে সঁচাকৈ বহুত ভাল লাগে। একেবাৰে লাষ্টত তাৰ পৰা আমি অৰ্ডাৰ কৰিলোঁ চাহ আৰু নেমু চৰ্বত। মই যে আপোনালোকক কৈছিলোঁ কটেজকেইটাৰ কথা, চাওক ইমান ধুনীয়া হয়, চাংঘৰ টাইপত বনাই থৈছে। মোৰতো দেখি থাকোঁ লাগিছিলে, ইমান ধুনীয়া হয় পৰিৱেশটো।
এতিয়া আমি ওলাই আহিলোঁ আন এটা প্লেছলৈ এখন ৰিজৰ্টলৈ আহিছোঁ বহুত দিনৰ পৰা ভাবি আছিলোঁ আহিম বুলি তেনেকৈ সময় সুবিধা মিলাব পৰা নাছিলোঁ আহিবৰ কাৰণে সেইকাৰণে ভাবিলোঁ আজি সোমাই যাওঁ চান্স পাইছোঁ যিহেতু টাইমো আছে চ' এনেকৈ আমি মৰিগাঁৱৰ আৰু গুৱাহাটীৰ ৰাস্তাতে আছে আপোনালোকৰ সুবিধা হ'ব গুৱাহাটীৰ পৰা ওচৰত হয় যিসকল আহা নাই এই ৰিজৰ্টখনলৈ আহিব পাৰে বিৰাট ধুনীয়া হয় ৰিজৰ্টখন মানে ভিউটো বিৰাট ধুনীয়া হয় ব্ৰহ্মপুত্ৰৰ পাৰতেই আছে ভিডিঅ'টো শেষলৈকে চাই থাকিব গম পালে চাগে আমি ক'ত আহিছোঁ আমি আৰাহান ৰিজৰ্টত আহিছোঁ গেটখন খোলা আছে কাৰণে গেটত ধৰিব পৰা নাযায় গেটখন ছাইডতে বৰ্ডখন আছে তাতে লিখা আছে আৰাহান ৰিজৰ্ট বুলি খুব ধুনীয়া এটা পৰিৱেশ হয় আহিয়ে আমি মানে বহুত ভাল লাগিছে মানে ব্ৰহ্মপুত্ৰৰ পাৰতে হয় কাৰণে ইয়াৰ ভিউটো বহুত বেছি ধুনীয়া আহিছে আৰু ইয়াত আমাৰ ইয়াত সোমোৱাৰ লগে লগে আমাৰ পাৰ পাৰ্চন 100কৈ লৈছিলে এইখিনি বিল যিটো লৈছিলে সেই বিলটো যদি আমি খাবলৈ যাম তেতিয়া বুলি তেওঁলোকে কাট কৰি দিব তাতে এতিয়া আমি আহি গ'লোঁ ইয়াৰ যিখন মেইন এট্ৰেকশ্যন হয় জাহাজৰ ভিতৰত এখন ৰেষ্টুৰেণ্ট আছে আৰু তাৰ ওপৰতো অলপ ডেক'ৰেশ্যন কৰি দিছে ফটো শ্বুটৰ কাৰণে আমি অলপ এখন দুখন ফটো উঠিলোঁ আৰু যিহেতু ভিউটো বিৰাট ধুনীয়া আছিলে সেইখিনি মই আপলোড কৰিম ফেচবুক পেজত আপোনালোকে চাব ইনষ্টাগ্ৰাম পেজতো দিম খুব ধুনীয়া এটা ভিউ আহিছিলে ব্ৰহ্মপুত্ৰৰ পৰা তেনেহ'লে ভিডিঅ'টো শেষলৈকে চাই থাকিব জাহাজৰ ওপৰত আমি ভিউটো লৈ ধুনীয়া ফটো উঠি ল'লোঁ সেইবিলাক মোৰ ইনষ্টাগ্ৰাম ফেচবুক পেজত মই আপলোড কৰিম আপোনালোকে চাব খুব ধুনীয়া এটা মানে ফটো হৈছে এতিয়া আমি আহি গ'লোঁ ওপৰৰ ছাইডলৈ য'ত কটেজবিলাক আছে খুব ধুনীয়াকৈ এটা গ্লাছৰ কটেজ বনাইছে বিৰাট ধুনীয়া লাগিছে মানে আৰু ছাইডতে বহুতকেইটা কটেজ আছে আপোনালোকক মই দেখাই থাকিম ভিডিঅ'টো সেইখন চাওক ব্ৰহ্মপুত্ৰ বালি ওলাই গৈছে কিমান ধুনীয়া লাগিছে এতিয়া যিহেতু খৰালি ছিজন পানী শুকাইছে খুব ধুনীয়া এটা পৰিৱেশ হৈছে ব্ৰহ্মপুত্ৰৰ এতিয়া ইয়াতে চবে ফটো উঠি আছে গ্ৰীণ কাৰ্পেট পাৰা আছে তাতে ধুনীয়া ফটো উঠিছে ধুনীয়া ফটো মানে চিনেৰীটো যিহেতু ধুনীয়া ফটো নিশ্চয় ধুনীয়া হ'ব চ' আমিও উঠি লওঁ আৰু এইবিলাক চাওক ইমান ধুনীয়া কটেজ মোৰতো দেখিয়ে থাকো লাগিছিলে আমাৰ সকলোখিনি চোৱা হৈ গ'ল ফটো উঠি ল'লোঁ এতিয়া আমি আহি গ'লোঁ খাবৰ কাৰণে ৰেষ্টুৰেণ্টত বাট ইয়াতে খাবৰ কাৰণে 2-3 ঘণ্টা লাগিব ৱেইট কৰিব সেইকাৰণে ভাবিলোঁ কি বহুত যিহেতু ভোকো লাগি আছিলে সেইকাৰণে ভাবিলোঁ ইয়াত নাখাওঁ বেলেগ এদিন আহিলে খাম নেক্সট কেতিয়াবা এতিয়া আমি বাহিৰতে খাই লওঁগে এতিয়া আমি আহি মৰিগাঁও টাউন পাই গ'লোঁ ইয়াতে এখন ৰেষ্টুৰেণ্টত সোমাই ভাবিলোঁ আমি খানাটো খাই লওঁ ইয়াতে খালোঁ চিকেন তন্দুৰী চিকেন কাৰী আৰু পনীৰ কঢ়াই ভাত আৰু লগতে আছিলে নান চিকেন তন্দুৰীটো খাবলৈ বহুত বেছি ধুনীয়া আছিলে আৰু লগতে আছিলে গ্ৰীণ চেলাড আমি একদম পুৰা পেট ভৰাই খাই ল'লোঁ এতিয়া আমি এইখিনিতে মোৰ ভিডিঅ'টো শেষ হ'ল আকৌ নতুন এটা ভিডিঅ'লৈ আকৌ লগ পাম আৰু যদি ভাল পাইছে তেনেহ'লে লাইক সাবস্ক্ৰাইব এণ্ড শ্বেয়াৰ কৰি দিব আৰু তেনেহ'লে আজিলৈ আহোঁ বাই টাটা